অসমীয়া সংস্কৃতি আৰু স্মৃতি লগতে ধুনীয়া ধুনীয়া পৰিৱেশ আৰু এখন নহয় দুখনকৈ পাৰ্ক এইবিলাক যদি আপোনাৰ চাবলৈ মন আছে আপুনি আহিব লাগিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ এণ্ট্ৰি ফিজ হৈছে মাত্ৰ 50 টকা। আপুনি 50 টকা দি পিনে এটা টিকেট বুকিং কৰিব লাগিব। তাৰপিছত আপুনি এণ্ট্ৰি কৰিব পাৰিব। মই গ'লো, গৈ মেলি প্ৰথমতে দেখিছোঁ এটা প্ৰকাণ্ড হাতী মূৰ্তি পানীৰ মাজত আছে। তাৰপিছত মই গ'লো ৰং ধেমালি ক্ষেত্ৰ। ইয়াৰ পৰিৱেশবিলাক কিন্তু বহুত ধুনীয়া আছিলে। চাৰিওফালে গছ গছনি আছিলে আৰু ইয়াত এটা শান্তি পৰিৱেশ আছিলে। গুৱাহাটী টাউনৰ হুলস্থুলবিলাকৰ পৰা যদি অলপ দূৰত যাম বুলি ভাবিছে আপোনালোকে ইয়ালৈ গুচি আহিলে হ'ব। ইয়াত নানা প্ৰকাৰৰ মূৰ্তি আছিলে। তাৰে ভিতৰত এটা ইউনিক মূৰ্তি আছিলে। সেইটো মূৰ্তি কাছৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ। আৰু সেই মূৰ্তিটোৰ সন্মুখতে আছিলে এটা মিউজিয়াম। আৰু সেই মিউজিয়ামটোৰ নাম আছিলে পূৰ্বজ্যোতি মিউজিয়াম। আৰু সেই মিউজিয়ামটোৰ চাইডতে আজি কিবা প্ৰগ্ৰেম চলি আছিলে। বহুত মানুহ আছিলে, তো মই অলপ যে চালো, চাই মেলি তাৰপিছত মই এতিয়া গৈ আছো ভিতৰলৈ। আৰু ভিতৰত গৈ পিনে মেইন বস্তুবিলাক চাম। ভিতৰত থকা বস্তুবিলাক বহুত ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইয়াৰ চাইডে চাইডে ওচৰে পাজৰে ঢেৰ মুখা আছিলে। আৰু এই মুখাবিলাক আনিছিলে শিৱসাগৰৰ পৰা। তাৰপিছত মই আৰু ভিতৰলৈ সোমাই গ'লো। গৈ মেলি এটা ডাঙৰ জাপি দেখিছো। জাপি দেখাৰ পিছত এটা দীঘলীয়া ৰুমো দেখিলো। তাৰ ভিতৰত চাইডে চাইডে ঢেৰ ফটো লগাই থৈছিলে। আৰু অলপ ভিতৰলৈ সোমাই ওপৰত গৈ মেলি দেখিলো যে শংকৰী সংঘৰ মেইন বস্তুটো ইয়াত থৈছে। আৰু ওপৰত গৈ মেলি মই তলৰ ভিউটো চাইছো, বহুত ধুনীয়া লাগিছিলে। আৰু লগতে ওপৰত ধুনীয়া ধুনীয়া বতাহো মাৰি আছে। ওপৰত থাকোঁতে মিউজিয়ামটোৰ চাইডত মই আৰু এডোখৰ জেগা দেখিলো। আৰু সেইডোখৰ জেগা একদম জংঘল নিচিনা আছিলে। তাৰে মাজতে এটা নামঘৰ আছিলে। আৰু সেই নামঘৰটো বন্ধ আছিলে। আৰু নামঘৰটোৰ চাইডতে এটা কেঁচা ঘৰো আছে। কেঁচা ঘৰটোৰ সন্মুখত মূৰ্তি আছিলে ককা আৰু আইতা। তাৰপিছত মই গ'লো এখন কেণ্টিনলৈ। তাত গৈ মেলি এটা মই ঠাণ্ডা বস্তু খাবলৈ বিচাৰি ফুৰিছো। এটা কোকা-কোলা পালো, সেইটো উলিয়ালো। সেইটো উলিয়াই মেলি খাই মেলি অলপ জিৰণি ল'লো আৰু মানুহবিলাকক চাই থাকিলো। খাই হোৱাৰ পিছত মই আকৌ ওলাই গ'লো। তাৰপিছত মই চাইছো যে আৰু কি কি আছে ইয়াত। শেষত গৈ মেলি পালো যে এজোপা গছ, আৰু এই গছজোপা অলপমান ইউনিক আছিলে। এই গছজোপাৰ নামটো কোনে জানে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ বেলেগ বেলেগ গছ ইয়াত আৰু ঢেৰ আছিলে। তাৰপিছত মই গ'লো এখন পাৰ্কৰ ওচৰলৈ। সেই পাৰ্কখনত অকল সৰু ল'ৰা-ছোৱালীবিলাকে খেলে। আৰু এখন পাৰ্ক আছে যোনখন আপুনি বা মই চবেই খেলিব পাৰিম। আৰু সেইখন পাৰ্কত মই খেলিছিলোগৈ। আৰু কি খেলিছিলো সেইটো মই কাইলৈ দিম। তো আজিলৈ ইমানে, আকৌ লগ পাম। তেতিয়ালৈকে বাই।